ফ্ৰেণ্ডছ জীৱনত ফাৰ্ষ্ট টাইম মানে দেখা পাইছোঁ গুৱাহাটীত মানে তামাম বৰফৰ বৰষুণ মানে এনেকুৱা মানে দেখা পোৱা নাই। আগতে পৰিছে বৰফ কিন্তু অলপ অলপ, কিন্তু এইবাৰ মানে শ্বিলঙত যেনেকুৱা পৰিছিলে বৰফৰ বৰষুণ ছেম টু ছেম তেনেকুৱা। চাওক বৰফ চাওক, মোৰ পিছপিনে চাওক, চাৰিওপিনে বৰফ। মই ভালদৰে দেখা দি আছোঁ। এপিনে চাওক বৰফ, এপিনে চাওক বৰফ। বৰফ চাওক, জীৱনত ফাৰ্ষ্ট টাইম মানে ইমান বৰফ দেখা পাইছোঁ। এপিনে চাওক বৰফ। অ' মাই গড, চাওক চাৰিওপিনে বৰফে বৰফ। ফাৰ্ষ্ট টাইম গুৱাহাটীত মানে ইমান ডাঙৰকৈ পৰিছে বৰফৰ বৰষুণ। চাৰিওপিনে তামাম ঠাণ্ডা লাগি আছে। ভৰি চূণ হৈ গৈছে পুৰা একদম। বাপৰে বাপ, মা কচম দে ভৰি বিষ উঠি গৈছে। চাবাদি, বাপৰে বাপ, ঠাণ্ডা লাগিছে ৰে, তামাম ঠাণ্ডা লাগিছে। এপিনে চাওক, এপিনে এটা খাই চাওক। এতিয়া গৈছোঁ ৰাস্তাত, বৰষুণ, বৰফৰ বৰষুণ ৰাস্তাত। ওরে বাপরে বাপ, সব ভর্তি রাস্তা রাস্তা সব ভর্তি থাক। ও সরস্বতী পূজা বন্ধ হয়ে গেছে, সরস্বতী পূজার কাহিনী খতম করে দিছে। সরপিনে সব কোনা সোনা কোনো বস্তু বাকি থাকা না, সব পিনে বরফে বরফ। বাপরে বাপ। অসমৰ ভিতৰত প্ৰথমবাৰ গুৱাহাটীত ইমান ধামাকা কৰি কিনি বৰফৰ বৰষুণ হৈ আছে। ফাৰ্ষ্ট টাইম। এপিনে চাওক, চাওক চাৰ এপিনে। আগে পিছেও দেখা পাইছোঁ বৰফৰ বৰষুণ, কিন্তু অলপ অলপ। কিন্তু এইবাৰ মানে একদম প্ৰফেচনেল বৰফৰ বৰষুণ, যেনেকৈ শ্বিলঙত হয় চাৰিওপিনে বৰফৰ ভৰ্তি হৈ যায়, ইয়াতে মানে ছেম তেনেকুৱা হৈছে। পূৰা বৰফৰ চাৰিওপিনে ভৰ্তি হৈ গৈছে। আৰু এতিয়া কচু পাতবিলাক চাওক, গোটেইখিনি টাকলা হৈ গৈছে, খালি হাৰাডাল বাচিছে খালি। এইপিনে চাওক, যিমান কচু গছ আছে গোটেইখিনি টাকলা হৈ গৈছে। ইপিনে বৰফ চাওক, তামাম বৰফ জমা হৈছে। ইপিনে চাওক, ভৰি সোমাই গৈছে, সেই চাওক ভৰি সোমাই গৈছে। এইপিনে চাওক বৰফ মই দেখা আছোঁ, বৰফ এই সামনে লো, ওই সামনে। এইপিনে চাওক বরফ চারিপিনে, ভরি শুনাই গেছে। বড় ঠান্ডা লাগছে। এতিয়া গৈছোঁ ৰাস্তাত। মা কচম বৰফ চাওক, এইখিনি চাইছে বৰফ, বাপরে বাপ। শরবত বানাম শরবত। ওই লেবু লে শরবত বানাও। এক ঘণ্টাৰ ওপৰত হৈ গ'ল, এতিয়ালৈকে বৰফখিনি ভালমতে গলাই নাই। এতিয়ালৈকে চাওক তেনেকুৱাই হৈ আছে, যেনেকুৱা আগত আছিলে তেনেকুৱাই আছে। ইপিনে চাওক এনেকুৱাই হৈ আছে। ইপিনে চাওক ৰাস্তাখিনিবিলাক চাফা হৈ গৈছে। ৰাস্তাখিনিৰ কাৰণে তাতে অলপ কম আছিলে, তাৰ কাৰণে ৰাস্তাখিনিবিলাক চাফা হৈ গৈছে। তো ইয়াৰে যোন জেগাত মানে অলপ বেছিকৈ জমা হৈছে তাতে মানে এতিয়ালৈকে আছে। এইখিনি চাওক,
ইপিনি এইটো চাগে গলোতে গলোতে চাগে আৰু আধা ঘণ্টা 1 ঘণ্টাটো নহয় 2 ঘণ্টামান লাগিব চাগে গলোতে গোটেইখিনি এতিয়ালৈকে জমা হৈ আছে চাওক